দৰ্শকসকল, মই সুমন সঞ্জীৱ আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল সুমন বিদ্যুৎ। আজি আমি আলোচনা কৰিম যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে। জুবিন গাৰ্গে এইবাৰ বিহু মঞ্চত কেনেধৰণে গীত পৰিৱেশন কৰিলে। সেইদিনা বেলতলা বিহু মঞ্চত জুবিন গাৰ্গে শুই শুই গীত পৰিৱেশন কৰিছিল। আচলতে শুই শুই গীত পৰিৱেশন কৰা এজন শিল্পী কেনেকৈ শুই শুই গীত পৰিৱেশন কৰিব পাৰে নেকি, এইবোৰ কথা আমি আলোচনা কৰিম। আচলতে কিয় তেওঁ শুই শুই গীত পৰিৱেশন কৰিলে এইবোৰ কথা আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। শুই শুই গীত পৰিৱেশন কৰাটো জুবিন গাৰ্গৰ ভুল আছিল নেকি, নে কি? এজন শিল্পীয়ে ইমান ৰাইজৰ মাজত শুই শুই গীত গাব পাৰে জানো? আহক প্ৰথমে দেখাই লৈছো জুবিন গাৰ্গে সেইদিনা সেই শুই শুই গৈ মঞ্চত গীত পৰিৱেশন কৰা সেই দৃশ্য। ইয়াত দেখিবলৈ পালে জুবিন গাৰ্গে শুই শুই গীত পৰিৱেশন কৰা দৃশ্য। আচলতে মই ভাবো এইটো কোনো বেয়া কাম নহয়, কাৰণ এইটো এটা টেলেণ্ট শুই শুই গীত গোৱাটো। কাৰণ আমাৰ বহুতো এনেকুৱা শিল্পী আছে যিয়ে বহি গীত গালে তেওঁৰ কণ্ঠটো ওলাই নাহে, আচলতে বজি বজি যায়। তেনেস্থলত জুবিন গাৰ্গে শুই শুই গীত গাইছে, সেইটো এটা টেলেণ্ট। আচলতে এইটো বিতৰ্কিত বিষয় নহয়, কাৰণ এইটো শুই শুই গীত গাইছে। আপোনালোকে যেতিয়া বাহিৰৰ ছিংগাৰবোৰ দেখিব তাত সিহঁতক শুই শুই গীত গায়, মঞ্চত জঁপিয়াই জঁপিয়াই গীত গায়। তাত দেখিবলৈ পাব যে ড্ৰেছ পাতি দেখিবলৈ পাব যে চলা তলা খুলি দিয়ে, একদম লং পেণ্ট চং পেণ্ট খুলি দিয়ে, হাফ পেণ্ট এটা মাৰি থাকে আৰু খালী গাই পুৰা একদম গীত গাই থাকে। আচলতে যেতিয়া এখন ষ্টেজ প্ৰগ্ৰেম কৰা হয় তাত এটা বস্তু চোৱা যায় যে তাত যিখিনি দৰ্শক থাকে, লাখ লাখ দৰ্শক থাকে জুবিন দাৰ প্ৰগ্ৰেমত, তাত দৰ্শক শ্ৰেণীক এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণে চেষ্টা কৰে। এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে কেতিয়াবা শুব লগাব পাৰে বা জঁপিয়া লগাব লগা হ'ব পাৰে। আপোনালোকে বাহিৰৰ ছিংগাৰবোৰ সেইবোৰ দেখিব বা দেখিছে, কিন্তু বাহিৰৰ ছিংগাৰবোৰক যেতিয়া দেখে আপোনালোকে তেতিয়া কি অনুমান হয় যে আজি জুবিন গাৰ্গে সেনেকুৱা কৰাৰ কাৰণে আপোনালোকে মাত মাতিছে, কিন্তু বাহিৰৰ ছিংগাৰবোৰ তেনেকুৱা কৰে আমি দেখিবলৈ পাওঁ। গতিকে এইটো ভুল নহয়, এইটো মোৰ মতে এটা টেলেণ্ট আৰু শুই শুই গীত গোৱাটো, যিটো জুবিন দাই পাৰিছে বেলেগে পৰা নাই এতিয়ালৈকে। তেনেহ'লে আহকচোন আমি বাহিৰৰ ছিংগাৰনো কেনেকৈ গীত গাই অকণমান আমি চাই দিওঁ। দেখিলে কেনেকৈ গীত গালে বাহিৰৰ ছিংগাৰবোৰে, কেনেকৈ গীত গাই দেখিলে। আচলতে এইটো সেইটোৱে কথা যে জুবিন গাৰ্গ এইবিলাক শিল্পীতকৈ সৰু নহয়। কাৰণ কিয় সৰু নহয়, জুবিন দাও বিভিন্ন ভাষাত গীত গাইছে, গম পাইছে আপোনালোকে। প্ৰায় 40টাৰ অধিক ভাষাত গীত গাইছে, বৰ্তমানলৈ 20,000 মান গীত হ'ব, 20,000ৰ বেছি হ'ব কিজানি। গতিকে যিহেতু একেলগে কণ্ঠৰ বিহুৰে জুবিন দাৰো তেনেকুৱা আচৰণ থকাটো স্বাভাৱিক, কাৰণ তেখেতে বাহিৰত প্ৰগ্ৰেম কৰে। গতিকে তেনেকুৱা তেখেতে দেখিবলৈ পাইছে যে তেনেকুৱা বাহিৰৰ ছিংগাৰবোৰ তেনেকৈ গীত পৰিৱেশন কৰে। গতিকে তেওঁ এইটো কৰাটো একো ডাঙৰ কথা নহয়, কাৰণ তেওঁ কৰিব পাৰে এখন ষ্টেজ প্ৰগ্ৰেমত মানুহবোৰক এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণে যি টি কৰি দিব পাৰে। গতিকে সেইটো বিতৰ্ক নকৰিব। আচলতে আমি এইটো এটা টেলেণ্ট আৰু এইটো শুই শুই গীত গাব পৰাটো। আৰু জুবিন গাৰ্গৰ কথা কি ক'ম, আপোনালোকে জানে যে বহুত টেলেণ্টেড তেখেতে, যেনেকৈ তেনেকৈ গীত গাই দিব পাৰে, আপোনাৰ যি টি গীত গাই দিব পাৰে। তেনেহ'লে বন্ধু হ'ল আজি আৰু বেছি কথা নকওঁ। এটা কথা কয় যে জুবিন গাৰ্গৰ মতে থাকিবলৈ দিয়ক। যেতিয়া তেখেতে নিজৰ মতে থাকিব, তেতিয়া আমাৰ অসমীয়া সংগীত আগবাঢ়িব, অসমীয়া সংস্কৃতি আগবাঢ়িব। আৰু অসমীয়া সংস্কৃতি বা সংগীতৰ কথা আহিলে জুবিন দাৰ নামটো মনলৈ আহে, কাৰণ জুবিন দাই অসমীয়া সংগীত ইমান ডাঙৰ কৰি থৈ গৈছে যে ভাবিব নোৱাৰি। আচলতে অসমীয়া সংগীত জুবিন দাৰ অবিহনে অসমীয়া সংগীত কেতিয়াও সম্ভৱ নহয়।
গতিকে জুবিন গাৰ্গৰ মতে থাকিবলৈ দিয়ক দেখিব আৰু ভাল ভাল কাম কৰিব তেখেতে অসমত তেখেতে এজন এনেকুৱা শিল্পী যিয়ে অসমীয়াৰ কাৰণে অসমীয়া সংগীতৰ বাবে অসমীয়াৰ কাৰণে বলিউড বাদ দিয়ে আচলতে যে জানিব পৰা মতে কেইদিনমান আগতে তেখেতৰ বলিউডৰ পৰা এটা অফাৰ আহিছিল ক্ৰিছপুৰত গান গোৱাৰ কাৰণে কিন্তু তেখেতে কৈ দিলে যে মোৰ অসমত কাম আছে মই এইকেইদিন নাযাওঁ তেনেকুৱা কথা যে অসমৰ কাৰণে বলিউডৰ বুঢ়া বুলি দেখুৱাব পৰা ব্যক্তি এজন জুবিন গাৰ্গ যে অসমীয়া সংগীতৰ বাবে বলিউডৰ সংগীত বাদ দিয়ে গতিকে তেনেকুৱা শিল্পী এজনক আমি আচলতে সন্মান কৰিব লাগে আচলতে গতিকে তেখেতে অলপ কোনো বেয়া দৃষ্টিৰে চাব না ভাল দৃষ্টিৰে চাব লাগে গতিকে শেষত বেলেগ নাই আৰু জুবিন গাৰ্গৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতক আৰু ভাল ভাল কাম কৰি যাওক বহুত বছৰ জীয়াই থাকক তাৰে কামনা কৰি মোৰ আজি এই ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ ধন্যবাদ জুবিন্দৰ গান নাচি উঠিব কাল তাতে জুবিন্দৰ গান নাচি লাগিব ভাল তাতে জুবিন্দৰ গান নাচি উঠিব কাল তাতে জুবিন্দৰ গান নাচি লাগিব